নমস্কাৰ বন্ধুসকল, ডিউটিলৈ ওলালোঁ। আজি বৰচলালৈ যাম। বৰচলা সমষ্টিৰ বৰচলা আৰু বৰচলাৰ পৰা যাবলগীয়া আছে শিঙৰি যি গুপ্তেশ্বৰ দেৱালয়, এই স্থানলৈ যাবলগীয়া আছে। আপোনালোকক দেখাই যাম, সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। গুপ্তেশ্বৰ দেৱালয়লৈ যোৱা এইখন হৈছে মূল তোৰণ। এইখন ঢেকীয়াজুলিৰ যি হাইৱেৰ কাষতে অৱস্থিত। এয়া হৈছে শিঙৰিত অৱস্থিত শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়। এই শিঙৰিৰ যি গুপ্তেশ্বৰ দেৱালয়ৰ কাষতে লাগি থকা এইটো অঞ্চল এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, আৰু লগতে ইয়াৰ কাষত ব্ৰহ্মপুত্ৰ আছে কিছু দূৰত, আৰু তাৰ কাষতে এয়া দেখিবলৈ পোৱা গৈছে এক সুন্দৰ পৰিৱেশ। ইয়াতে যি সৰিয়হৰ খেতি ইয়াতে দেখিবলৈ পোৱা গৈছে সুন্দৰকৈ। আৰু এই স্থানত যি গুপ্তেশ্বৰ দেৱালয়ৰ শিঙৰিৰ এই স্থানত আচলতে পৰ্যটনৰ বাবে এক সুন্দৰ স্থলী বুলি ক'ব লাগিব। য'লৈকে চকু যায় কেৱল হালধীয়া ৰঙেৰে ভৰি পৰিছে। এয়া শিঙৰিৰ চৰৰ দৃশ্য মই দেখুৱাইছোঁ। পৰিৱেশ হালধীয়া, চাৰিওফালে কেৱল হালধীয়া। এয়া যি শস্য, সৰিয়হৰ খেতি ইয়াত দেখিবলৈ পোৱা গৈছে। সুন্দৰ এক পৰিৱেশ ইয়াত দেখুৱাইছোঁ মই।